মানুহখিনি আমাৰ এপইণ্টমেণ্টটো আমাৰ হ'বই আৰু এপইণ্টমেণ্টটো খালি এইবাৰ তাৰমানে এটা নিয়ম কৰিছে কি আমি APSC থ্ৰুদি আমাৰ এপইণ্টমেণ্টটো হ'ব এইবোৰ তাৰমানে আমি নিজে পৰীক্ষা পাতি নকৰোঁ আমি ইতিমধ্যে APSCক আমি তেওঁলোকৰ মানে ডাটাখিনি দি দিছোঁ আৰু APSCয়ে নটিচ ওলাব আৰু আমাৰ এপইণ্টমেণ্টটো হ'ব মিনিমাম আপোনাৰ 2000টো হ'বই আমাৰ ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্টটো হ'ব সেইখিনিও আমাৰ APSC থ্ৰুদি হ'ব আৰু এতিয়া আমাৰ থ্ৰুদি এতিয়া একো নহয় দুটা হ'ব গেট 3 গেট 4 হ'ব তাৰপৰা আমাৰ মানে ইঞ্জিনিয়াৰৰ যিখিনি হ'ব সেইখিনি এপইণ্টমেণ্টটো হ'ব আৰু সেইখিনি তাৰমানে আমাৰ কাগজপত্ৰ দিয়া হৈছে আমি কিন্তু সোনকালে হ'ব বুলি ভাবিছোঁ PSC থ্ৰুদি আমাৰ এপইণ্টমেণ্টটো হ'ব এইবোৰ তাৰমানে আমি নিজে পৰীক্ষা পাতি নকৰোঁ আমি ইতিমধ্যে APSCক আমি তেওঁলোকৰ মানে ডাটাখিনি দি দিছোঁ আৰু APSCয়ে নটিচ ওলাব আৰু আমাৰ এপইণ্টমেণ্টটো হ'ব এইটো আমাৰ হিচাপটো মোৰ ঠিক মনত নাই কিন্তু মিনিমাম আপোনাৰ 2000টো হ'বই সেইটো আপোনাৰ এপইণ্টমেণ্টটো আপোনাৰ হ'বই আৰু এইটো আমাৰ যিটো ওলাইছে সেইটো আমাৰ এটা ষ্টপ গেপ ইনভেষ্টমেণ্ট সেইটো মানে সেইখিনিৰ লগত এইখিনিৰ কথা কোনো সম্পৰ্ক নাই এইখিনি নতুন পদ নহয় মানে আগৰ সেইখিনি নতুন পদ যিটো 4500 লগা হৈ আছিল ন সেইখিনি আমি পৰীক্ষা পাতি পেলাই সেইখিনি এপইণ্টমেণ্ট আমাৰ দিয়া হ'ব সেইখিনি এপইণ্টমেণ্ট APSC থ্ৰুদি আমাৰ থ্ৰুদি নহয় এইবাৰ তাৰমানে কিবা কিবি পেপাৰ কিবা কথা ওলালে বা আমাৰ হেৰি কৈছে যে আমি এতিয়া গোটেইবোৰ আমি APSC থ্ৰুদি হ'ব আমাৰ ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্টটো হ'ব সেইখিনিও আমাৰ APSC থ্ৰুদি হ'ব আৰু এতিয়া আমাৰ থ্ৰুদি এতিয়া একো নহয় দুটা হ'ব গেট 3 গেট 4 হ'ব তাৰপৰা আমাৰ মানে ইঞ্জিনিয়াৰৰ যিখিনি হ'ব সেইখিনি এপইণ্টমেণ্টটো হ'ব আৰু সেইখিনি তাৰমানে আমাৰ কাগজপত্ৰ দিয়া হৈছে আমি কিন্তু সোনকালে হ'ব বুলি ভাবিছোঁ